ক'ত গেলে Papa went to market to buy something. হে বাইসিং সাইসিং কি কই আছা ইগলা হাম জি ক মাতৃভাষাত কও গছমুৰি হগুনে হাতি Uff, Papa বজাৰলৈ গৈছে কিবা আনিবলে ঠেকেৰি girl. ঠেকেৰি মই ঠেকেৰি মই যদি ঠেকেৰি তো ডেকাৰি নেকি হে তই কি ওপৰপে কৰি পছছে নেকি হে দুদিন যাই ফেলে যি চহৰত একেবাৰে ফুললে একেবাৰে লক্ষ্য নাহিয়ে গেল Oh my god you name Don't insult me. যদি মোৰ কিবা খং উঠে ডাঙৰ কথা হৈ যাব আজিকালি ছোৱালী ইমান আনএডুকেটেড আন্ডাৰডেভেলপড হৈ থাকিব নালাগে ও হাই নেকি কেনেকুৱা হ'ব লাগে ফাৰ্ষ্ট হ'ব লাগে ডেভেলপড হ'ব লাগে civilized হ'ব লাগে হ'ব তোৰ গিলা ফালতু কথা বাদ দি মই যি খুচু তাকে কও তোৰ বাপেৰে কক গেছি হেতু কথা কও কলুৱে শুন কলা হৈছে নেকি শুনা পোৱা নাই পাপা নাই ঘৰত তোৰ পাইপেৰে মুখ খাৰখাই আছে গম পাইছে না তোৰ পাইপেৰে বজাৰৰ পৰা ঘূৰি আহো মই আকপাক মাৰি আকৌ তন্তৰ ঘৰত সোমাই আছো ওকে বেবি আহা মই আছো নহয় একো ভয় কৰিব নালাগে আৰু মইতো মাজে মাজে আহি থাকিম খুৰা বা ঘৰত আছে নাই খুৰা খুৰা কেন এ মই আপোনাৰ প্ৰয়োজনীয় বস্তুটো আজি লৈ আনিছো বস্তু কি বস্তু ন এ আপুনি যে কৈছিলে ভাল ৰূপৰতে কাম কৰা ছোৱালী এজনী এইজনীয়ে মই লগতে লৈ আনিছো আয়া ইয়া ইয়া বিৰাট মৰম লগা ছোৱালী কি নাম তোমাৰ মোৰ নাম ৰহেদৈ চাংচাৰী ঘৰ ৰহেদৈ কিবা দৈ খাওঁ খাওঁ লাগছি ৰহেদৈ কৰদৈ কিবা এটা বুলি মাতি মাৰ আয়ো মৰম লগা ছোৱালী হেতুৱে নেকি পিছে কাম বন কিবা জানানে না জানা এ জানে ভাত বনোৱা চাহ বনোৱা কাপোৰ ধোৱা বাচন ধোৱা কাম জানে এইবোৰতো মই জানোৱেই তাৰ উপৰিও নাচ গান একোতে পেলাব নোৱাৰে হয় নেকি এবাৰ ধুনীয়াকে নাচি দিছোন নাচবা নালগে দে গান এটাকে গাই শুনা গান গাব লাগিলে হাৰমনিয়াম লাগিব কৰদৈ তই যে ক'লি হাৰমনিয়াম এইটো কি বস্তু হাৰমনিয়াম মানে বাদ্যযন্ত্ৰ